বাইদেউ আজি অলপ দিনৰ আগতে আমি গম পালোঁ আপুনি বহুত মানে এটা দীঘলীয়া সময় এটা শাৰীৰিক অসুস্থতাত আপুনি ভুগি আছিলে আপোনাৰ গৰুহাৰ বিষ মানে আপুনি মানে এই লেগ ফুটত বিষ হৈছিলে প্ৰায় 15 ডেজত মানে 15 দিনত দুইটা ভৰি আপোনাৰ স্প্ৰে হৈ গ'ল আৰু আপুনি বিভিন্ন ধৰণৰ চিকিৎসা বহুত চিকিৎসা অকণমান আপুনি থুলমূলকৈ কওকচোন কেনেকুৱা কি হৈছিলে আপোনাৰ যোৰহাট চোলাধৰা নৱগ্ৰহ মন্দিৰ হয় মানে প্ৰায় আৰু মই কি হৈছে মই মানে 3 বছৰ দিন মই সমস্যাত ভোগ কৰিলোঁ মই উঠিব নোৱাৰোঁ ক্লাছ কৰিলে ভৰি বিষ হয় মানে ইয়াত যোৰহাটৰ এলোপেথি হোমিঅ'পেথি সকলো ডক্টৰৰ ওচৰতে দেখালোঁ আৰু শিৱসাগৰ আয়ুৰ্বেদিক ডক্টৰৰ ওচৰত মানে আমি সকলো ওচৰতে ইনজেকশ্যনো ল'লোঁ আৰু আমি এজন মানে হেৰি পোষ্ট পায় ফেচবুক পোষ্ট পায় আমি এজন ডক্টৰৰ ওচৰলৈ চিকিৎসা কৰিলোঁ কিন্তু মই কোনো ছাকচেছ নহ'লোঁ আৰু অসমীয়াৰো এইবিলাক বহুত কৰিলোঁ এইবিলাকো নহ'লে আৰু মই চেন্নাই ডক্টৰৰ ওচৰতো মই 6 মান্থ চিকিৎসা কৰিলোঁ আৰু মই হ'ল ইনভেষ্টিগেশ্যন কৰিলে অনলি ভিটামিন কম বুলি ক'লে তেখেতৰ মেডিচিন খাইছিলোঁ মই সুফল নাপালোঁ তেখেতৰ মেডিচিন কিমান দিন খাইছিলে 6 মান্থ খালোঁ 6 মাহ আপুনি কোনো ধৰণৰ সুফল নাপালোঁ অলপ ৰিলিফ পাওঁ অলপ মানে এই দিলে আকৌ হৈ যায় কিন্তু এতিয়া মই 2024 জুলাই 4ত মই এগৰাকী মানুহ তেওঁ নেহৰু পাৰ্কৰ নীল বৰুৱা তেখেতে মোক কৈছে আপুনি এটা ব্যৱস্থা আছে আপুনি ওলাবচোন লৈ যাম তাৰপৰা মই আহিলোঁ 7 জুলাই দিনা আহি পেলাই ইয়াত মানে মন্দিৰৰ চাৰিটো তেখেতে দেখালে দেখাই পেলাই টেক্সৰ যিটো আমাৰ মানে প্ৰডাক্ট আছে সেই প্ৰডাক্টটো থাৰ্মোকোলাৰ দিলে বস্তু যদি স্পইল হৈ যায় তেতিয়া মই জানিম যে মই বিলাক লগ থাকিলেও খুলিব পাৰিম কনফিডেন্সিয়েলি মই 3 মাহ 15 দিন মই আপোনালোকৰ ইয়াত চিকিৎসা কৰিলোঁ মই সম্পূৰ্ণ মানে আমাৰ প্ৰডাক্ট কিমান ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰি মই সম্পূৰ্ণ এতিয়া সুস্থ এতিয়া সম্পূৰ্ণ সুস্থ গতিকে আপুনি মানে এনেকুৱা এটা ভাৱ হয়নে আপোনাৰ যে বৰ্তমান সমাজখনত আমাৰ এনেকুৱা বহু ব্যক্তি বিভিন্ন ধৰণৰ সমস্যাত আক্ৰান্ত হৈ আছে আৰু বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ চিকিৎসা আজিতো বাহিৰৰ কিছুমান চিকিৎসা কৰিও মানুহে সুফল পাবলৈ সক্ষম হোৱা নাই এনেকুৱা কিছুমান ব্যৱস্থা আমাৰ লগত আছে যিখিনি সম্পূৰ্ণ প্ৰাকৃতিক আয়ুৰ্বেদিকভাৱে প্ৰস্তুত কৰা হৈছে আৰু যিখিনি সম্পূৰ্ণ খাদ্যৰ উপৰি এইখিনি কোনো ধৰণৰ ঔষধ নহয় এইখিনি খাই আপুনি যেনে ধৰণে আজি সুফল পাইছে বা যেনেকৈ আপুনি ৰিজাল্ট পাইছে আপোনাৰ জৰিয়তে তেনেকৈ হয়তো বহুত মানুহ মই এতিয়া কি হয় মই যাকে লগ পাওঁ মই মই অৱগত কৰিছোঁ নিশ্চয় এই বিষৰ কাৰণে আহক বিষ বুলিয়ে নহয় এনি কথা এতিয়া আপোনাৰ যিটো গেলো আপোনালোকৰ টুথপেষ্ট 10 দিছোঁ 10 কৰিলোঁ আমি জানো গেলো আৰু যিটো আমলা দিছোঁ আমলাৰ পৰা পাইছোঁ এতিয়া মই যেনেকৈ ভাল হ'ব তেখেতবোৰ ভাল হ'ব নিশ্চয় ধন্যবাদ বাইদেউ আপোনাৰ বহুমূলীয়া বক্তব্যৰ জৰিয়তে আমি আশা ৰাখিছোঁ অনাগত সময়ত বহুত মানুহৰ জীৱন সলনি হ'ব কাৰণ আপোনাৰ যিকেইটা কথা আজি আপুনি 3 বছৰ দিন ভুগি থকা এটা সমস্যা মাত্ৰ কেইটামান দিন ভেষ্টিজ ব্যৱস্থা হেল্থ কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আজি সম্পূৰ্ণ এগৰাকী আপুনি সুস্থ সবল মহিলা হিচাপে আমাৰ সন্মুখত থিয় হৈ আছে গতিকে আপোনাক অনাগত সময়ত ভগৱানে এনেকৈ ধৰণে নিৰোগী কৰি ৰাখক আৰু আপোনাৰ জৰিয়তে যাতে বহুত মানুহৰ জীৱন সলনি হয় ধন্যবাদ থেংক ইউ